সেয়া স্মৃতি থাকি যাওঁগে থাকে না স্মৃতিৰ কথা ক'লে বেয়া লাগিব কাৰোবাৰ সেইকাৰণে মানে স্মৃতি থাকি যোৱাকৈ কিবা এটা লৈ যাব লাগিব গৈছে কিবা এটা চব ভিডিঅ'টো চাই থাকক আৰু যদি ইমানলৈকে চাইছে লাইক এটা কৰি দিয়ক ভিডিঅ'টো চাই থাকক তো ইয়াত ফটো চটো চবে মাৰি আছে হ'ব তোমাকে দিছোঁ দেই বাহঁতে দিব নাপায় তো হেল্ল' গাইজ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে দা কেবি ব্লগ তো আজি যিহেতু শিৱৰাত্ৰি চ' ভাবিলোঁ এজেগাত যাওঁ বিশেষ স্থানত মানে মন্দিৰ আৰু তো ওচৰৰ মন্দিৰটো যোৱা হোৱা নাই সেনেকৈ ওচৰলৈও যাম কিন্তু যোনটো নেকি বহুত পুৰণা মন্দিৰ চ' ক'ত গৈ আছোঁ মই কৈ আছোঁ এতিয়া মই মানে দোকানলৈ আহিছোঁ ওলাই মেলি এতিয়া বৰ্তমান ৰেডি হৈ গ'লোঁ তাৰপিছত লগৰটো আহিলে লগৰটোক মই আনিলোগৈ তাৰপিছত গামোচাখন ল'ম আৰু ধুনীয়াকৈ ওলাই যাম ভিডিঅ'টো চাই থাকক তো এতিয়া মই ৰাস্তাত মানে অকণমান ব্লগ কৰিম কাৰণ লগৰটোৱে কৰিব মই বাইক চলাম যিহেতু সেইটো লগৰটোৱে ভিডিঅ' কৰিব তো মানে ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া ক'ত গৈ আছোঁ মই এতিয়াই নকওঁ মই বাটত কৈ আছোঁ ভিডিঅ' চাই থাকক তো ফাইনেলি পাই গ'লোহি নেগেৰিটিং পাই গ'লোহি এই হেলমেটটো দৰকাৰ নাছিলে বাৰু হেলমেটটো লৈ আহিলোঁ নহয় এনেকৈ দৰকাৰ নাছিলে হেলমেট বৰ এডোখৰ গাড়ী পাৰ্কিং 50কৈ লৈছে তাকো বুলি লাইন গাড়ী ৰখা হ'লে লাভ আছিলে বহুত লৈছেতো তো চেহেৰাটো দেখা নাছিলোঁ এতিয়ালৈকে দেখাই দিছোঁ আৰু ধুনীয়াকৈ গামোচা চামোচা লৈ আহিছোঁ কালি বগা চাৰ্ট পিন্ধি নাহা তো দেখাই আছোঁ ভিডিঅ'টো চাই থাকক প্ৰথম নেকি মই ছেকেণ্ড টাইম হয় এইটো ৰাস্তাত প্ৰথম এইটো ৰাস্তাত কেইবাবাৰ আহিছোঁ তাত ক'তহে সোমোৱা নাই মানে মন্দিৰলৈ যোৱা নাই আচ্ছা সেইটো ক মন্দিৰলৈ নাযোৱা হাজিৰা দিব তো এডোখৰ পাই গ'লো সোমাই নহয় এতিয়া এডোখৰ আৰু ঘূৰি হ'ব কাৰণ ইফালৰ পৰা মানুহখিনি আহে সেইটো ৰাস্তাই মানুহ আহে এইফালৰ পৰা আহে এইফালৰ পৰা যায় তিনিটা মানে জাম হৈ যায় এডোখৰত আৰু সেইকাৰণে মানে এইফালে অকণমান জামটো বেছি হয় বাকীটো বাটৰডোখৰ দেখিছে কিমান মানুহ তো বাটৰ এডোখৰ দেখিছে কিমান মানুহ বাকী চাকি চকা জ্বলোৱা হয়নে নহয় চাই লওঁ মানুহ কিমান হৈছে তাৰপিছত আকৌ তললৈ আহিম যদি চাকি মানে মানুহটো কম থাকিলে চাকি জ্বলাম আৰু নহ'লে চাকি সেনেকৈ নজ্বলাওঁ মানুহখিনি যদি তাত ভিৰটো কম হয় তেতিয়া চাকি তাকি জ্বলাম আৰু নহ'লে গাঁৱৰ মন্দিৰ আছে চবতে ভগৱান একেই থাকে ন চবতে ভগৱান একেই থাকে সেইকাৰণে গাঁৱৰ মন্দিৰতে জ্বলাম কিন্তু ইয়াত এনেই জাষ্ট আপোনালোকক দেখাবৰ কাৰণে আহিছোঁ सीपियों की ओट में मोतियां जिस तरह मेरे मन में शंकरा तू बसा है उस तरह मुझे भरम था जो है मेरा था कभी नहीं मेरा এডোখৰ মানে গেটৰ পৰা আহোঁতে এডোখৰত লাগিছে প্ৰায় 20 মিনিট মানে তাৰপৰা ইয়াৰে ওপৰলৈ উঠালৈকে লাগিছে 20 মিনিট
ইমান দূৰ বাট খোজকাঢ়ি আহি অৱশেষত মন্দিৰ পালোহি। মন্দিৰ এতিয়া সেইটো হৈছে নেগেটিং মন্দিৰ, যোনটো মানে আহোম ৰজাই স্থাপন কৰিছিলে 600-700 বছৰ আগত। এইটো মন্দিৰটো 600 বছৰ। ইয়াত এতিয়া ক'ত চাকি জ্বলাম, ইমান মানুহ হা। বাকী তলত সেইখিনি আহি আছে। ফটো এখন মাৰি ল'লোঁ থাম্বনেইল দিবৰ কাৰণে। তো এতিয়া মাৰি মেলি এইটো মাথাটো ইয়াৰ চৰি হেলমেটটো এই মাথাটো খুলি মেলি থৈ দিয়ে, মানে এই মানুহটো এনেকুৱা মাথাটো খুলি মেলি থৈ দিয়ে। আৰু ইয়াত ফটো চবে মাৰি আছে। কৃষ্ণ দেই, হ'ব তোমাকে দিছোঁ দেই, বাহঁতে দিব নাপায়। 10 টকীয়া এটা দি দিওঁ। কি হয় অকণি ছোৱালীবোৰক কিছুমানে এনেকৈ ভিক্ষা মাগি খুজি লগায়, বেয়া লাগে আৰু সেইকাৰণে দিওঁ। যিমানটো থাকে তিমানটোৱে দিওঁ। আৰুতো মই বিশেষকৈ প্ৰায় মই বেলেগ জেগাত গ'লে এনেকৈ ট্ৰেইন পালে ন, এনেকুৱা বাচ্ছা পালে তো মই খোৱা বস্তু কিনি দিওঁ। মানে সিহঁতক পইচা দিয়াতকৈ মানে যদি মই ভাবোঁ খোৱা বস্তু যদি কিনি দিওঁ তো সিহঁতৰ মানে পেট ভৰিব। আৰু পইচা দিলে কোনে পায় কি ঠিক, কোনোবাই কাঢ়িও ল'ব পাৰে হা। সিহঁতি ইমান মানে কষ্ট কৰে দিনৰ দিনটো ভিক্ষা খুজি। চ' সেইকাৰণে মানে খোৱা বস্তু কিনি দিওঁ যাতে সিহঁতৰ পেটটো ভৰে। তো সেইটো ভাবি দিওঁ আৰু। তো বাৰু ভিডিঅ'টো চাই থাকক, কিবা কিবি খাওঁগৈ আৰু দেই। আৰু ইয়াত চব মানুহ আহি আছে লাহে লাহে। ইমানে আছিলে, তাত সেইফালৰ পৰা আহিলোঁ। তাৰপিছত অলপ বহি মেলি অলপ 2খনমান ফটো মাৰিলোঁ। ফটো মাৰি আৰু এতিয়া যাম আৰু ঘৰলৈ। ঘৰত মানে কি হ'ল, বিশেষকৈ আৰু অলপ থাকিলোঁহেঁতেন ইয়াত, কিন্তু মানে ক্ৰিকেট খেল এখন আছে। ত' তাততো যাব লাগিবই, টিমটোৱে যিহেতু খেলিব। ত' সেইকাৰণে ক্ৰিকেট খেললৈ যাম, সেইবাবে অকণমান সোনকালে ওলাই দিওঁ। আৰু এই 2:30 পৰা খেল আছে, ত' লাহে লাহে ওলাই দিওঁ। কি লিখিছে প্ৰস্থান কৰিলোঁ আৰু এতিয়া। বাকী আৰু এইকেইটাই ফোন কৰিছিলে মানে লগৰকেইটাই, সেইকেইটাই কৈছে আহি আছোঁ ৰাস্তাত, তো টাইম লাগি যাব। ওলালোঁ আৰু এইটো ৰাস্তাই ওলাইছোঁ। এতিয়া নামি আৰু পালোহি এডোখৰ। তো নামি আহি ঘৰ পালোহি। ঘৰ পাই ফ্ৰেছ হৈ কাপোৰ চেঞ্জ কৰি আকৌ ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। তাৰপিছত ভিডিঅ' সময়ৰ আগত মই কথা এষাৰ কৈ যাম বুলি ভাবিলোঁ। মোৰ 1K হ'ব গৈ আছে, মানে ইউটিউব ফেমিলি মোৰ 1K হ'ব গৈ আছে। আৰু 300-400 লাগে। 1Kত আপোনালোকৰ কাৰণে এটা ডাঙৰ ছাৰপ্ৰাইজ লৈ আহিম। মোৰ জীৱনৰ এটা সপোন পূৰ হ'ব গৈ আছে। তো সেইটো ছাৰপ্ৰাইজ কিন্তু 1K হ'লেহে দিম। তো সেইকাৰণে যোনে চেনেলটো ছাবস্ক্ৰাইব নাই কৰা, ছাবস্ক্ৰাইব এটা কৰি দিয়া জল্দি, আৰু বেছি নালাগে। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। লগ পাম এটা নতুন ভিডিঅ'ৰ লগত। তো আজিলৈ দিলোঁ বাই।